এই কুমাৰকুছি সত্ৰখন শংকৰ গুৰুই নামন উজনিৰ পৰা আহি সোণপুৰা পায়। সোণপুৰাত ছমাকাল থাকে। ছমাকাল থাকি গয়াজান হৈ কটকতলী বিল পায়। কটকতলী বিল বৰ্তমান নখান্দা নদী। সেই কটকতলী বিলৰ পাৰত কুমাৰকুছি থান। কুমাৰকুছি থানত তেওঁ 5 বছৰ থাকে আৰু 5 বছৰ থাকি তেওঁৰ ভাতৃ বনগাঁইগিৰিক তাৰে দায়িত্ব দি তাৰে পৰা গুচি আহি এই বৰলজাৰ সত্ৰ, বৰলচুং বা বৰলজাৰ, বৰ্তমান শংকৰদেৱ থান বুলি কয়। এতিয়া গতিকে এই সমষ্টিটোত তাৰমানে দুখনেই মানে শংকৰদেৱৰ থান আছে। এখন হৈছে কুমাৰকুছি আৰু এখন বৰলজাৰ, বৰলচুং বা শংকৰদেৱৰ থান। মাধৱ গুৰু নামঘোষা আৰু গুৰুজনাৰ হেৰি লেখা আপোনাৰ গুৰুচৰিত এইবিলাক আছে। 5-6খনমান পুথি আছে আৰু হেৰি আছে, গুণমালাখন আছে তেওঁ নিজে লেখা। আৰু চিলাৰাই ৰজাই দিয়া মদন মোহনৰ মূৰ্তিটো আছে। আৰু এই হেৰিত সেইটো ঘাট কটকতলী বিল, সেইটো বিল আছিল। সেই বিলত গা ধুই থাকোঁতে চিলাৰাই তেওঁৰ ভাতিজীক দেখা পাই এদিন শংকৰ গুৰুক কয়, বোলো মহাপ্ৰভু আপোনাৰ ভতিজীক মোক তাতে বিয়া দিয়ক, নহ'লে মই বিৰাট মানে হেৰি পাম। তেতিয়া তেওঁ উপায় নাপায় ক'লে কি হ'ব যা দিম, কিন্তু ইয়াত নিদিওঁ, তোমালোক সিপিনৰ পৰা আমি ইপিনৰ পৰা যাম, য'ত লাগালাগি হয় আমি তাতে বিয়াখন সম্পন্ন কৰিম। আৰু সিহঁত আহে সিফালৰ পৰা আৰু গুৰুজনাই যায় ইফালৰ পৰা যাই পাই ছত্ৰচাল। সেই ছত্ৰচালতে তেওঁৰ ভাতিজীক বিয়া দিয়ে। আৰু এই 5 বছৰ কাল থাকি তাতে বহুত হেৰি হৈছিল। তাতে ধৰক সেই বিলটোৰ আগত যিটো মেধিনী ঘাট আছিল, সেই মেধিনী বুঢ়ী এজনী নাৱেদি পাৰ কৰিছিল মানুহ। নাৱেদি পাৰ কৰোঁতে শংকৰদেৱে পৰা ভাগৱতৰ সুৰ তাল মিলাই সেইবিলাক কৈ ইপাৰৰ পৰা সিপাৰ কৰিছিল আৰু মানুহবিলাক সন্তোষ হৈছিল। আৰু শংকৰদেৱৰ ধাই মাতৃ চান্দেৰী আইয়ে সেই ঘাটৰ পাৰতে মানুহবিলাকক ভাগৱতৰ সাৰমৰ্মবিলাক বুজাইছিল। সেই সময়তে কিছুমান পণ্ডিত আহি শংকৰদেৱক লগ ধৰাৰ কাৰণে আহে আৰু সেই চান্দেৰী বুঢ়ী আই মাতৃক সোধে, বোলো ইয়াত শংকৰ বুলি মানুহ এজন আছে, ক'ত তেওঁ কোৱাচোন। তেতিয়া তেওঁ নহয়, মই সেই শংকৰকহে লাগ ধৰিব লাগে। বোলো কোৱা, মই ধাই মাতৃ, মোৰ নাম চান্দেৰী, গতিকে কি ক'ব লগা আছে মোক কোৱা। তেতিয়া সিহঁতে সোধে, বোলো ইয়াত ভাগৱত পঢ়ি বোলে মানুহবিলাক অধৰ্মত লৈ যাই আছে। তেতিয়া তেওঁ ভাগৱত পঢ়িতো তেওঁ অধৰ্মত নিয়া নাই, তেওঁ এনেকৈ। তেতিয়া তেওঁ তাৰমানে সিহঁতক ভাগৱতৰ অৰ্থবিলাক বুজাই দি সিহঁতে ভাবে, বাপৰে বাপ, এই তেওঁ ধাই মাতৃয়ে যদি এনেকুৱা ভাগৱতৰ অৰ্থ বুজাইছে আৰু শংকৰদেৱ কি হ'ব, গতিকে আমি ইয়াতে ৰ'ব নালাগে আৰু যাওঁ আৰু সেই বুলি তাৰ পৰা বিদায় লয়। আৰু সেই মেধিনী ঘাটৰ মেধিনী বুঢ়ীজনীৰে বংশধৰে বৰ্তমানো সেই কুমাৰকুছিৰ পালাধৰীয়া কাম কৰি আছে। আৰু এতিয়া সত্ৰৰ থানৰ অৱস্থা শোচনীয়। গতিকে আজিৰ পৰা বহুত বছৰ আগতে মোৰ গৃহতে ইয়াতে ওচৰতে এটা নামঘৰ সাজি ভকতৰ দ্বাৰাই তেৰাৰ পদচিহ্ন আৰু এই চিলাৰাই দিয়া মদন মোহন মূৰ্তিটো, এনেকৈ কিছুমান সা সম্পদবিলাক ৰখা হৈছে বেলেগ কৰি, এনেকৈ চলাই আছোঁ। আৰু ইয়াতেও সম্পূৰ্ণ নাম কীৰ্তন সম্পূৰ্ণ কৰা হয় আৰু তাতে অনুষ্ঠিত কৰি কৰা হয়। আৰু তাতে ভকতবৃন্দ সহকাৰে তেওঁ নাম কীৰ্তন কৰি বা কিবা কানি লিখি, ধৰক তেওঁ গুণমালা লিখিছে, তেওঁ কি কয় মাধৱ গুৰুৰ নামঘোষা এইবিলাক শাস্ত্ৰ আছে, বৰচৰিত আছে, কিবা আছে, এই 6-7খন কিতাপ আছে আৰু পুথি আছে। আৰু এতিয়া কথা হৈছে কি, তাত কিছুমান অলপমান তেওঁৰ নুমলী কন্যা ৰুক্মিণী আই এৰাতিৰ জ্বৰত মৃত্যু হয়। আৰু তেওঁৰ পুত্ৰ কমললোচন দুপৰীয়া আম পাৰিব উঠোঁতে স্বৰ্গৰ পৰা ৰথ আহি সেই ৰথত লৈ গুচি যায় স্বৰ্গলৈ। ঠিক সেনেহেন কথা আছে।
আৰু সেই স্থানত কুমাৰকুছি নাম হ'ল কিয় তাত পানীৰ অভাৱ হৈছিল সেই বিলত মাছ মাৰি পানী ঘোলা কৰে কালিন্দী আই বহুত ভাবি চিন্তি ভৱানীপুৰৰ গোপালতাৰ হতু আই কুমাৰ মানুহ আনে আৰু হীৰা মানুহ আনি কুমাৰে পাত গৰাই আৰু হীৰাই পাতটো পুৰি তাতে পাত খোৱা তৈয়াৰ কৰে তৈয়াৰ কৰি তাত পানী খাইছিল আৰু সেইকাৰণে শংকৰ গুৰুই নাম দিছিল এই জেগাৰ নাম কুমাৰকুছিয়ে হওক নামনি অসমত গুৰুজনৰ এইখনেই ধৰক প্ৰথম সত্ৰ নহয় প্ৰথম সত্ৰ আপোনাৰ চোমপুৰা ভেটিত 6 মাহ থাকে 6 মাহ থাকি এই গয়াজান হৈ এই কটকতলী বিল পায় এই সত্ৰখন এতিয়া যথেষ্ট অৱহেলিত হৈ থকা যেন যথেষ্ট অৱহেলিত হৈ আছে আজি নহয় আগৰ পৰা হৈ আছিল সত্ৰখনত গুৰুজনাৰ কি বস্তু এতিয়া সংৰক্ষিত হৈ আছে এটা গুৰুজনাৰ বস্তুটো আজি নহয় আজিৰ পৰা মোটামুটি 50 বছৰ আগতে ইয়ালৈ লৈ অহা হ'ল সত্ৰৰ অৱস্থাই নোহোৱা হৈ গৈছিল খৰচৰ মানে ভাঙি চিঙি চুৰমাৰ আনি ভকতে সৈতে মিলাই ইয়াতে আমাৰ ঘৰৰ ওচৰতে এটা নামঘৰ সাজি সুন্দৰকৈ চাৰি প্ৰসংগ চলি আছোঁ ইয়াত কি সামগ্ৰী আছে ইয়াতে আপোনাৰ পদশিল আছে গুৰুজনাৰ আৰু তেওঁৰ নিজ হাতে লেখা গুণমালা আছে ৰামায়ণ আছে চৰিত পুথি আছে কিবা 6খন পুথি আছে আৰু মাধৱদেৱৰো নামঘোষাখন আছে আৰু এখন এনেকুৱা বস্তু আছে যিখন সত্ৰলতা কয় সেইখনো ৰিচাৰ্জ কৰিছিল ইয়াত নহয় দিল্লীলৈ লৈ গৈছিল এসময়ত ৰিচাৰ্জৰ কাৰণে সেইখনৰ নাম হৈছে সত্ৰলতা এই লতাখন হৈছে সত্ৰৰ নিচিনা ড্ৰয়িং তাৰমানে শংকৰ গুৰুই কিমানখন সত্ৰ পাতিছে বা থান পাতিছে অসমৰ মাধৱ গুৰুই কিমানখন মানে সত্ৰ থান পাতিছে তাত চিহ্ন হিচাপে আছে আৰু সেই থানবিলাকত কিমান দিন আছে মাহ আছে বছৰ আছে চব তাতে লিখিত আছে আৰু ভকতসকলৰো যেনেকৈ আটাপুৰুষবিলাকৰো সত্ৰ ক'ত কিমান পাতিছে তাত একদম নিৰ্দিষ্টভাৱে ধৰা আছে আপুনি চৰকাৰক কি আহ্বান জনাব মইতো চৰকাৰক আগৰ পৰা আবেদন জনাই আছোঁ আৰুতো মোটামুটি 2 বছৰ আগত মই অসুস্থ তথাপিও মই বেলেগৰ দ্বাৰাই হ'লে এপ্লিকেশ্যন কৰি আছোঁ এদিকে সত্ৰ মহাসভাকো মই অনুৰোধ কৰি আছোঁ গতিকে সত্ৰখন পুনৰুদ্ধ হ'লে মানে খুব আনন্দিত হয় মই বুলি নহয় অসমৰ ভকত পণ্ডিত হ'ব আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে যেন